এয়া হৈছে লাই শাক আৰু এয়া নহৰু আদা জলকীয়া। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই আপোনাৰ সকলোকে মোৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিন মানে হ'ল একো ভিডিঅ' দিয়া নাই, ৰিলছ ভিডিঅ' দুই এটাকে দি আছোঁ আৰু সেইকাৰণে ভাবিলোঁ ব্লগটো দিয়াই নাই, সেইকাৰণে আপোনালোকৰ লগত আজি ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেয়া আপোনালোকে মোৰ ৰেচিপিটো মানে কেনেকুৱা হয় ক'ব, শেষত মানে কমেণ্ট কৰি কৰিব। তেনেহ'লে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় সেয়াও ক'ব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে মানে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। তেনেহ'লে ব'লক মোৰ এতিয়া মানে আজি ৰেচিপিটো মই কিনো বনাওঁ সেয়াই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক মোৰ পাকঘৰলৈ, মানে পাকঘৰ আছে ইফালে, পাকঘৰলৈ যাওঁ। আৰু এয়া হৈছে বইল কৰি থোৱা গাহৰি মাংস। আৰু এইফালে হৈছে লাই শাক কাটিছোঁ। আৰু এয়া নহৰু আদা জলকীয়া খুন্দনাত খুন্দি লৈছোঁ। লগতে দিছোঁ 3টা পিঁয়াজ আৰু এইফালে 2টা ডাঙৰ বিলাহী আৰু কাটি লোৱা জোখৰ 3টা আলু আৰু এইফালে ধনিয়া। আৰু এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল। যিহেতু গাহৰি মাংস বনাইছোঁ সেইবাবে মিঠাতেল অলপ দিছোঁ। আৰু এতিয়া এয়া মিঠাতেল গৰম হৈ গ'ল। আৰু মই এতিয়া ইয়াত দিম মোৰ যোনখিনি পেষ্ট নহয় মানে খুন্দি লৈছিলোঁ মছলাখিনি, সেয়া দি লৈছোঁ। এতিয়া খুন্দি লোৱা নহৰু আদাখিনি তেলত দি দিলোঁ আৰু এতিয়া মই ভালদৰে অলপ ভাজি ৰাখিম। আৰু আপোনালোকে মোৰ চৌকাটো দেখি মানে একেবাৰে বেয়া নাপাব, কাৰণ লেতেৰা হৈ আছে বুলি কোনো কমেণ্ট নকৰে যাতে। মানে মই বহুত দিন চৌকাত বনোৱা নাছিলোঁ, সেইবাবে ঘপককৈ মানে মিষ্টাৰে ক'লে যে মাংসকণ আজি জুইতে বনাই, মানে জুইত বনোৱা মাংস বহুত সোৱাদ হয় খাবলৈ। সেইটো কাৰণে মই এনেকৈ বনাই দিলোঁ। সেইকাৰণে মানে অলপ লেতেৰা নিচিনা লাগিছে, মোৰ নিজৰে লাগিছে বাৰু, আৰু আপোনালোকেও বেয়া নাপাব সেইবাবে। আৰু মই এতিয়া মাংস মানে ধুনীয়াকৈ মছলাখিনি ভাজি তাত সোৱাদ অনুসৰি নিমখ হালধি সানি পেলাই তাত অলপ গৰম মছলা আছিলে সেয়া দি দিলোঁ। তাৰ বাদে মই বেলেগ একো পেকেট মছলা দিয়া নাই। মানে মানুহজনে মানে পেকেট মছলা খাই বেয়া পায়, সেইটো কাৰণে নহৰু আদা দিয়ে বনাবলৈ ক'লে, সেইবাবে তেনেকেই বনালোঁ। আৰু এয়া অলপ ভালদৰে ভাজি লওঁ, মানে অলপ লাগি গৈছে তলত, মানে জুইটো বেছিকৈ জ্বলি আছে, সেইটো কাৰণে লাগি ধৰিছে। সেইটো কাৰণে মানে এনেকৈ হেতাখনে লৰাই থাকিবলগীয়া হৈছে। আৰু ইয়াতে মই অলপমান মানে গৰম পানী এড কৰি দিছোঁ, মানে তলত লাগি গ'ল, মানে যিহেতু জুইৰ মানে তলত অঙঠা পৰি আছে, সেইটো কাৰণে বহুত মানে বেছিকৈ জ্বলি আছে। সেইটো কাৰণে অকণমান মানে লাগি ধৰিলে, সেইটো কাৰণে অলপ গৰম পানী দি পেলাই আকৌ অলপমান ভাজি লৈছোঁ। আৰু ইয়াত দিম এতিয়া মই বইল কৰি লোৱা মোৰ গাহৰি মাংসখিনি, সেয়া অলপ ভালদৰে ভাজি ল'ম, মানে গোটেইখিনি মিহলি হৈ যোৱাকৈ অলপ ভাজি ৰাখিম। মানে এনেকৈ 3-4 মিনিটমান ভাজি থাকিম। এয়া মোৰ ভাজি হৈ গ'ল। এনেকৈ ভাজি পেলাই মই 4-5 মিনিটমানৰ কাৰণে, এয়া 5-6 মিনিটমান ঢাকি হোৱাৰ পিছত আকৌ ভালদৰে লৰাই দিছোঁ, মানে লাগিও ধৰিব পাৰে, সেইটো কাৰণে অলপ লৰাই দিম। লৰাই অলপ ভাজি থাকিম। আৰু ইয়াত মই এতিয়া এড কৰিম মই কাটি লোৱা আলুখিনিৰ লগত এতিয়া ভালদৰে মিহলি কৰি পেলাই ভাজি ল'ম। পাঁচ মিনিটমান ঢাকি ৰখাৰ পাছত এয়া আকৌ ভালদৰে ভাজি ল'লোঁ। মানে অলপ লাগি ধৰিছে, তলত অকণমান লাগি ধৰা নিচিনা হৈছে, মানে লাগি ধৰিলে ভাল নালাগে, মাংসটো দেৰি যোৱা নিচিনা হয়। আৰু এয়া ভাজি লৈছোঁ, আৰু তাত মই এতিয়া দি দিম কাটি লোৱা বিলাহী 2টা। এয়া বিলাহীৰ লগত এতিয়া ভাজি ল'ম। মানে বিলাহীটো যেতিয়ালৈকে মানে মানে কোমল হৈ নাযায় তেতিয়ালৈকে অলপ ভাজি থৈ দিম।
বিলাহী ধুনীয়াকৈ ভাজি ল'লোঁ আলুৰ লগত, আৰু এতিয়া অলপ দেৰি ঢাকি ৰাখিম। ঢাকি হোৱাৰ পিছত এয়া দেখিছে বিলাহী অলপ সিজিলে, বিলাহী আলু সৈতে আকৌ মিহলি কৰি ভালদৰে ভাজি লৈছোঁ। মানে যেতিয়ালৈকে মানে ভাজি থাকিলে তলত লাগি নধৰে, সেইকাৰণে মই এনেকৈ ভাজি আছোঁ। আৰু মই এতিয়া ইয়াত এড কৰি দিছোঁ উতলি থকা গৰম পানী। মানে গৰম পানী দিলে সোৱাদটো আহে, কিন্তু ঠাণ্ডা পানী দিলে মানে সোৱাদটো মানে ইমান নাহে, সেইকাৰণে গৰম পানী দি দিছোঁ। গৰম পানী দি পেলাই ভালদৰে লৰাই ল'ম। লৰাই পেলাই অকণমান ভাজি থাকিম। আৰু অলপ দেৰি ঢাকি ৰখাৰ পিছত 5 মিনিটমানৰ পিছত আকৌ মানে চালোঁ, আলু অলপ সিজিছে, বিলাহীটো সিজিয়ে গ'ল। ইয়াত মই আৰু অলপ মানে পানী এড কৰি দিলোঁ পিছত, মানে অলপ গ্ৰেভি টাইপ বনাম, বেছি শুকান নিচিনা হৈছে, সেইটো কাৰণে আৰু অলপ পানী দি দিলোঁ। দি পেলাই ভাজি ল'লোঁ, সেইটো আপোনালোকক দেখুৱাবলৈ নহ'লে। আৰু মই এতিয়া ইয়াত এড কৰি দিম একেবাৰে শেষত লাই পাত। মানে গাহৰি মাংসৰ লগত লাই পাত খাই ভাল লাগে, মই খাই ভাল পাওঁ। মানে আগতে নাখাইছিলোঁ, এতিয়া খাবলৈ লৈছোঁ আৰু লাহে লাহে। আৰু এতিয়া লাইশাকখিনি মানে লৰাই নিদিওঁ, এইখিনি নিজে মানে পমি যাব। অলপ দেৰি ঢাকি ৰাখি থ'ম এনেদৰে। ঢাকি ৰখা 5 মিনিটমানৰ পাছত আকৌ মানে দাঙি চাইছোঁ, এয়া লাই পাতখিনি মানে পমি গুচি গ'ল। আৰু এয়া ভালদৰে এতিয়া মাংসখিনিৰ লগত মিহলাই দিছোঁ। মিহলাই অলপ এনেদৰে ভাজি থাকিম। অলপ পানী দিয়াৰ পিছত আকৌ মানে উদঙাই চালোঁ, অলপমান আৰু শুকাবলৈ আছে, মানে অলপ পানী হৈ আছে। অলপ গ্ৰেভি টাইপ হ'বলৈ দিম, আলুটো অলপ ভাঙি দিম, পেলাই আকৌ অলপ দেৰি ঢাকি থৈ দিম। আৰু এতিয়া মই ইয়াত এড কৰিম একেবাৰে শেষত ধনিয়া। এয়া ঘৰুৱা ধনিয়া হয়, মানে ধনিয়া দিলে বহুত ধুনীয়া গোন্ধ এটা আহে, সেইটো কাৰণে এতিয়া ধনিয়া দি দিছোঁ একেবাৰে শেষত। ধনিয়া দি পেলাই অলপ দেৰি লৰাই ইয়াক মই আকৌ যেতিয়ালৈকে অলপ শুকাই নাযায় আৰু তেতিয়ালৈ মানে 2-3 মিনিটমান এনেদৰে জুইটো মানে কমাই পেলাই এনেকৈ মানে চৌকাটোৰ ওপৰতে এনেকৈ ঢাকি ৰাখিম। আৰু এইফালে মোৰ এয়া মাংস একদম ৰেডি হৈ গ'ল। দেখিছে কি ধুনীয়া দিছে, মানে গোন্ধটো মানে বহুত ধুনীয়া আহিছে, আৰু কালাৰটো মানে বহুত ধুনীয়া লাগিছে। মানে ৰেচিপি হৈ গ'ল আৰু আমি ভাতটো খালোঁ, আৰু বহুত টেষ্টি হৈছে খাবলৈ। আৰু আপোনালোকে মোৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, আৰু শেষত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব মোৰ ৰেচিপিটো কেনেকুৱা হৈছে। আৰু যোনসকলে মোৰ ভিডিঅ'টো আগৰ পৰাই চাইছে তেওঁলোকক বহুত ধন্যবাদ। আৰু যোনসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিব। আৰু আপোনালোকে একেবাৰে নাপাহৰিব মোৰ ৰেচিপি চাই কেনেকুৱা লাগিলে। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই।